নমস্কাৰ, মোৰ নাম পাৰিজাত কানন বাইশ্য। সেউজ চৌহদৰ সেউজীয়া স্মৃতিয়ে উন্মনা কৰাৰ সময়তে মই আবৃত্তি কৰিবলৈ লৈছোঁ সতীৰ্থ এগ্ৰিয়ান দ্বিজেন্দ্ৰ মোহন বৰ্মনে লিখি উলিওৱা এটি সুন্দৰ কবিতা। আপুনি আহিব, বাট চাই আছোঁ আমি। আপুনি শইচ জীৱনৰ, শ্যামলিমা ৰ'দে পোৰা কৃষকৰ। মাখন লগোৱা বুলি নাভাবিব, বিদ্যা শপত। ক'ত আছিল ঘৰ? বনগাঁও নে জেৰাইগাঁও? গুৱাহাটীৰ নিজৰাপাৰ অথবা ডিব্ৰুগড়ৰ মিলন নগৰ? আছিল আৰু ক'ৰবাত। আচ্ছা, কোনটো হোষ্টেলত আছিল আপুনি? 1 নম্বৰ, 2 নম্বৰ, 3 নম্বৰ? চাওক, আপুনি নাই পাহৰা, আপুনি আছিল 4 নম্বৰত। এতিয়া তাত মেঘালী চুলিয়ে ঢৌ খেলে, ডলি মৰা শিলগুটিয়ে ভাঙে পানীৰ মৌনতা। আপুনি নিজান ভাল পায় নে হুলস্থুল? হয়তো আপুনি হোষ্টেল তাজৰ বাসিন্দা। নিতালে ভাবকচোন, তাহানিৰ তাজৰ আপোনাৰ সেই বিলাসী শহুৰী আৰু বিপনীৰ নিৰিবিলি গধূলি বুকুখন খোচা বিন্ধা নকৰেনে বাৰু? 11-12ৰ কথা কি ক'ম, ইমান কোমল কলিজাৰ ভাজত লুকাই থাকে কোন? বিদ্যা শপত, মিছা নক'ব, আপোনাৰ হৃদয়ত এহালি চকুৱে আমনি কৰিছিল। সহপাঠী কিম্বা জুনিয়ৰ অথবা ওচৰৰ কলেজখনৰ। মই জানো। ৰ'ব, ভয় নেখাব, বৌয়ে বা ভিনদৌয়ে কথাটো গম নাপায়। কঢ়িয়াই ফুৰিছে সেই স্বৰ্গীয় অনুভূতি। কি ঠিক, সেইহালি চকুৱে আপোনাক বিচাৰি ফুৰিছে জীৱনৰ নিতৌ পুৱা গধূলি। জ্বলাইছে আপোনাৰ নামত এগছি আল ফুল বন্তি। ভুল নুবুজিব, আপোনাৰ কুশল কামনা কৰি। তেওঁ আহিব সিদিনা, আপোনাৰ অৱস্থা হ'ব চাবলগীয়া। ঘৰতে থিৰাং কৰি আহিব, কি ল'ব, কফি, ক'ল্ড ড্ৰিংকছ নে চাহ? বিদ্যা শপত, মিছা নাই কোৱা। ৰ'ব, আপুনি যি এৰি থৈ গৈছিল সেউজৰ দলিচাত, অনুগ্ৰহ কৰি সাঁচি থ'ব বুকুত গুপুতে। সময় বৰ অকৰা, নুবুজে একোকে। অ' মইনা, ক'লৈ যোৱা? সেয়া 9 নম্বৰ বা 2 নম্বৰ হোষ্টেলৰ খিৰিকীৰ আত্মীয়তা। ইছ, আমি মইনা নহয় দেই, চিনি পাইছোঁ মাতটো যেনিবা। আহিব আপুনি, মনত পেলাব নিৰ্দোষ ধেমালি, লগত লৈ যাব জীৱন আৰু জীৱনৰ খৰিকা যায়। আহক, খন্তেক বহিম কেণ্টিন বা প্লাজাত। আপুনি ক'ব কাজাখুৰী, আমি শুনিম বিস্ময় হৈ, চাই ৰ'ম আপোনাৰ চকুলৈ। আপুনি মূৰ খজুৱালে বুজি পাম, গাজাৰো থাকে ইতিহাস। আমি হাঁহিম, কিয় হাঁহিম নাজানিম। নুসুধিব কিন্তু, হাঁহে হাঁহে নে নেহাঁহে। হাঁহিয়ে পুখুৰীৰ পানীত ঢৌ খেলিব, ৰৈ দিব ঘড়ীৰ কাঁটা, আমি ঘূৰাই পাম ল'ৰালি। সময় বৰ অকৰা, বিদ্যা শপত, আমি কিন্তু পাৰিম কিৰিলি। লাজ লাগিব, ধেত কিহৰ লাজ, বৰুৱা চাৰিআলিত এৰি থৈ আহিম নহয় আমাৰ পোচাকী সাজ। নিজৰ বয়সটো চম্ভালি কিন্তু। আপোনাৰ লগৰজনক ক'ব ফেমটো লৈ বহি নাথাকিবলৈ, তাহানিতে যি কথাত নহ'ল কোৱা। মই নেজানো আপুনি ভাল পায় নে নেপায় কবিতা। মনত আছে অডিটৰিয়ামত আপোনাক দেখা। হয়, নিজৰ অজানিতেই আপুনি কঢ়িয়াই ফুৰিছে সেউজৰ বাউলি বতাহ। আহক না, আকৌ এবাৰ ফাগুন হওঁ, ট্ৰায়েংগলটো সোধো, কেনে আছা তুমি?